নমস্কাৰ বন্ধুসকল তো বন্ধুসকল আজি ভিডিঅ'টো মই আপোনালোকক কোৰ্টত চাকৰি ওলাইছে এই চাকৰিখিনিত আপোনালোকে আবেদন কৰিব পাৰিব তো গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আছে তো আপোনালোকে চাই লওক ভিডিঅ'টো তো বন্ধুসকল যোনকেইটা পোষ্ট আছে ষ্টেনোগ্ৰাফাৰৰ পোষ্ট আছে দেখিব পাৰিব আপোনালোকে ষ্টেনোগ্ৰাফাৰ আৰু ড্ৰাইভাৰৰ ভেকেঞ্চি আছে তাৰপিছত ড্ৰাফটিৰ ভেকেঞ্চি আছে তো ষ্টেনোগ্ৰাফাৰ চেলাৰিটো আছে 22,000 পৰা 97,000 টকালৈকে লগতে আপোনাৰ গ্ৰেড পে আছে 10,300 টকাত আৰু ড্ৰাইভাৰৰ কাৰণে 14,000 পৰা 60,500 টকালৈকে বেছিক পে আছে লগতে 5,200 টকাৰ গ্ৰেড পে আছে আৰু 12,000 পৰা 52,000 ড্ৰাফটিৰ কাৰণে বেছিক পে আছে আৰু 4,400 টকাৰ গ্ৰেড পে আছে তো বন্ধুসকল আপোনালোকৰ লাষ্ট ডেট যোনটো এপ্লিকেশ্যন আছে এইটো আছে 5 তাৰিখ আগষ্টৰ 5 তাৰিখ সন্ধিয়া 5টালৈকে তো বন্ধুসকল আপোনালোকে যদি এজ লিমিটটো চেক কৰিব বিচাৰিছে তেতিয়াহ'লে আনৰিজাৰ্ভডৰ কাৰণে 43 OBC MOBC 43 SC 45 ST 45 আৰু PWDৰ কাৰণে 50 ইয়াৰ্ছলৈকে আছে তো কোৱালিফিকেশ্যনখিনি আপোনালোকে চাব পাৰিব ড্ৰাইভাৰৰ কাৰণে মেট্ৰিক পাছ থাকিব লাগিব আৰু ড্ৰাফটিৰ কাৰণেও মেট্ৰিক পাছ আৰু ষ্টেনোগ্ৰাফাৰৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিব লাগিব লগতে আপোনাৰ ষ্টেনোগ্ৰাফিৰ চাৰ্টিফিকেট থাকিব লাগিব তো বন্ধুসকল এতিয়া যদি চাই আপোনালোকে কেনেকৈ আবেদন কৰিব এইখিনি কাৰণে ফুল ইনফৰমেশ্যন আপোনালোকে মই দি দিম কমেণ্ট বক্সত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো পাই যাব তাতে আপোনালোকে চাব পাৰিব যে আপোনালোকে কেনেকৈ কি এপ্লাই কৰিব ফুল প্ৰচেছখিনি অনলাইন আবেদন হয় তো বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নেক্সট ভিডিঅ' আমি আকৌ লগ পাম এনেকুৱা কিবা আপডেটৰ লগত তেতিয়ালৈকে ধন্যবাদ।